স্বাগতম জানাইছো মোৰ অন্য এটি ব্লগলে আৰু আজি ড্ৰেছেছ দেখি গমেই পাইছে যে মই ক'বলৈ যাওঁ মই নহয় আমাৰ আজি তিনিওগৰাকী যাব আৰু আমি যাওঁ বজাৰ কৰিবলৈ কেইটামান বজাৰ আছে আৰু কিহৰ কাৰণে কি বজাৰ কি কথা কি সবিশেষ মায়ে গিল মাৰি আছে দেখিছেনে দাদা যিহেতু ডিউটিত গ'ল আৰু ৰ'দটো দেখিছেনে ছাতি লৈছো কিন্তু আৰু মাস্ক কিখনো মাৰি ল'ম হে আৰু ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলো চাই থাকিব আৰু যাওঁ নগাঁও টাউনলৈ নগাঁৱৰে হয় টাউনলৈ যাওঁ খালি আৰু এয়া আমাৰ এগৰাকী ছাতি মুকুলাই আছে আৰু টমটম চমটম পালেতো আহিয়ে থাকে বাৰু পালে টমটমতে গুচি যাম হে আৰু ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিলো আজি 11টা বজাৰ পৰা চাই থাকক ভিডিঅ'টো আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজি ব্লগটো কেনেকুৱা লাগিল দেই গতিকে আমি গৈ থাকো আমাৰ লগতে আপোনালোকো গৈ থাকক বলক আৰু ফুলিজো কেনেকুৱা লাগিছে জনাবচোন মই ইয়াৰিংছ কালেকশ্যন দিম বাৰু পিছত সেইটো ব্লগ গৈ লওক ঠিক আছে তেনেহ'লে চাই থাকক আমাৰ ঘৰৰ পৰা অকণমান আগলে মানে আমি য'ত গাড়ীত উঠিছিলোঁ আৰু এইটো নতুনকৈ বনোৱা এটা তেল ডিপু হয় আৰু নগাঁও বুলি লিখা আছে বহুত ভাল লাগে আৰু এয়া আহি পাই গ'লোহি আমি আৰু অকণমান গমেই পাইছে ক'লৈ আহিছোঁ হেল্ল' এভৰিৱান আৰু এতিয়া আমাৰ ইম্পৰ্টেণ্ট কাম কেইটামান আছিলে কৰি ল'লোঁ আৰু কামটোতে বহুত টাইম লাগিলে 2 ঘণ্টা 3 ঘণ্টামান লাগিলে পিছে পৰা ক'ম বাৰু কি কাম কৰিছোঁ আৰু তাকে কামকেইটা কৰি হ'ল আহি পোৱাহে ভিডিঅ' চিডিঅ' নকৰিলোঁ একদম কামকেইটা সময় কাৰণ ইমান ৰ'দ নহয় তামাম ৰ'দে মানে একদম পূৰা বেৰি আছে দেখিছে আৰু কালি যিহেতু বন্ধ গৈছিলে আজি মানে একদম পূৰা মানুহ পূৰা ভিৰ আহোঁতে মানে তামাম ভিৰ আৰু বহুত ভিৰ মানে হয়নে একে আহোঁতে মানে এনেকুৱা ভিৰ মানে আৰু এতিয়া ৰ'দ ন গতিকে কি কিনো এতিয়া আপোনালোকক অকণকৈ দেখাই থাকিম বাৰু ইমান বিশেষ বজাৰ নাই তথাপিতো ঢেকাইপতিলৈ যাওঁ নগাঁও ঢেকাইপতি তাত যাওঁ সেই আৰু গৈ মেলি লওঁ আপোনালোকক লগ পাই আছোঁ দেই চাই থাকক লগ পাই আছোঁ banana shake, lassi, mango shake. Banana shake खाओ दे banana shake क्या दियो आता जी दिखा banana হৈছে ঢাকাইপতিৰ শৰ্মা সুইটছ হয় আৰু সকলোৱে নিশ্চয় চিনিয়ে পায় ঢাকাইপতিৰ শৰ্মা সুইটছ আৰু যি গৰম পৰিছিলে বেলেগ বস্তু খাবলৈ মন নগ'ল সন্মুখতে এখন জুচৰ মানে সৰুকৈ এখন পাৰ্লাৰ নিচিনা ৰাখিছিলে তাতে আমি তিনিওজনীয়ে জুচ খালোঁ আৰু নিশ্চয় আপোনালোকে গমেই পাইছে জুচ বনাই আছে এফালে আৰু মই বানানা শ্বেক খালোঁ লেমন চ'ডা আৰু মৌচুমী জুচ তিনিওজনীয়ে খালোঁ আৰু খাই কৰি ল'লোঁ তাকে আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰিলোঁ আৰু পেট পূজা কৰাৰ পিছত এয়া আহিলোঁ আঁঠুৱাৰ দোকানলৈ ইয়াততো সকলো ধৰণৰ বস্তুৱেই পায় ঢাকাইপতিৰ দুৰ্গমলৰ ওচৰতে হয় দোকানখন আৰু নামটোহে মই চাবলৈ নহ'ল আৰু মা আঁঠুৱাখন বিশেষ প্ৰয়োজন হৈ আছিলে আমাৰ ঘৰত আঁঠুৱা চাই আছিলে আৰু গাঁও আৰু ল'লে আৰু আপোনালোকক নিশ্চয় ঘৰ পোৱাৰ পিছত যদি পাৰোঁ দেখুৱাম নহ'লে নিশ্চয় নেক্সট ব্লগত দেখাবলৈ ট্ৰাই কৰিম আৰু এতিয়া আহিলোঁ চাদৰ মেখেলা পাৰ্টটোলৈ আৰু চাদৰ মেখেলা মানে মোৰ বিশেষ কেইযোৰমান এনেকৈ প্ৰয়োজন হৈ আছিলে কিন্তু পইচাৰ কাৰণে যিহেতু অলপ খৰচ হ'ল আৰু কিহত খৰচ হ'ল আপোনালোকে অলপ গমেই পাইছে গতিকে মানে ল'বলৈ গৈছিলোঁ কেইযোৰমান কিন্তু লোৱা হ'ল 2যোৰ আৰু ক'ত কোন কেইযোৰ ল'লোঁ আপোনালোকে বাৰু কেটচ কৰিছেনে কোন কেইযোৰ লৈছোঁ আৰু যদি গম পোৱা নাই আপোনালোকে ব্লগ চালে নেক্সট ব্লগ ব্লেক চালেই গম পাব মই নিশ্চয় দেখুৱাম আৰু বজাৰ কৰি থাকোঁতে হঠাৎ মাহীক লগ পালোঁ এনেকৈ বৰবজাৰতে আৰু দুইজনী বাই ভনী পূৰা কথোপকথন আৰু মই এই চকতে একদম আপোনালোকক কথোপকথনখিনি অলপ দেখাই দিছোঁ মায়া চচমা পিন্ধি লৈছে ধুনীয়া লাগিছে
বজাৰ কৰি আছো এয়া বজাৰ এয়া আৰু হৈছেহি আৰু কিবা কিবি কৰি আছো কমকে কি কৰিলো কবিছে চাই থাকো ভিডিঅ'ত দেই আৰু বহুত গৰম জুচ খালো আৰু মাহীক লগ পালে দেখিছে এয়া মচি একদম ভিডিঅ'ত ওলাম বুলি চচা মিহি লৈছে একদম বাকী বস্তু যিমানে আমি বজাৰ নকৰোঁ কিয় আমাৰ খোৱা খাদ্য অৰ্থাৎ শাক পাচলি বজাৰটো মেইন হয় নহয় জানো আৰু মাও কিছুমান শাক পাচলি বজাৰ কৰিব লগা আছিলে কৰি ল'লে মায়ে শাক পাচলি বজাৰ কৰি থাকোঁতে হঠাৎ মনত পৰিল মোৰ এটা ইমাৰ্জেঞ্চি বস্তু হেনা পেকেট মানে বহুত আৰু লেডিজৰ যিমানেই বস্তু আমি নিকিনো কিয় মানে প্ৰয়োজনীয়তাবিলাক কেতিয়াও শেষ নহয় আমাৰ লেডিজ সন্থাৰ বিশেষকৈ আৰু হেনা পেকেট এটা বিশেষ প্ৰয়োজন হৈ আছিল চ' কিনি ল'লোঁ হেল্ল' এভৰিৱান আৰু মাহীহঁত গৈছিলগৈ মাহীহঁত গৈছিলগৈ তাৰপিছত আকৌ লগ পাই গ'লোঁ বজাৰত আকৌ লগ পাই গ'লোঁ যাওঁতে একদম বজাৰত পুৰা হৈ গৈছে একদম চব হৈ গৈছে একদম এইটো জোখৰে হয় পাপৰ আমাৰ নগাঁৱৰ বৰ বজাৰ ঢাকাপতি বৰ বজাৰ আৰু হা কি মই হেনা পেকেট লৈছোঁ ঘৰত দেখাই আছোঁ দেই ইয়াতে দিয়ক যিহেতু বজাৰ কৰি মেলি থাকোঁতেই বহুত সময় হৈ গৈছিলে চ' এগিলাচ জুচে কেতিয়াও মানুহৰ পেট নভৰে নহয় জানো চ' মানে বহাগী হোটেলতে ভাবিলোঁ আকৌ পেট পূজা কৰোঁ গোটেইকেইজনীয়ে চ' সেইকাৰণে অকণমান সৰুকৈ আৰু পূজা কৰিলোঁ আৰু বজাৰ কৰি সম্পূৰ্ণ শেষ হ'ল আৰু আহি থাকোঁতেই আকৌ মনত পৰিল মানে মিঠাই ল'বলৈ পাহৰি থাকিলোঁ ঘৰলৈ অকণ মিঠাই অনাৰ আমাৰ অভ্যাসে আৰু মিঠাই আনিবলৈ পাহৰি থাকিলোঁ মায়ে মই নামি গ'লোঁ মিঠাই অকণমান ল'বলৈ হেল্ল' এভৰিৱান মাহী গ'ল চাহ খালোঁ চিংৰা চাহ লৰি আছে ন চাহ খালোঁ আৰু সেয়া আহি আছোঁ ঘৰ গৈ পাই লওঁগৈ দেই একদম ভাগৰ লাগিছে এতিয়া আগবেলাতে আহিলোঁ ন এতিয়া কিমান হ'ল সময় 3টা বাজিল সেয়া ঘৰ গৈ পাই লওঁগৈ দেই চাই থাকক ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ আৰু আজি কালি বন্ধ হোৱাৰ কাৰণে আজি বহুত ভিৰ হৈছে ঠিক আছে দিয়ক পাই লওঁ ঘৰ আহি পালোহি আৰু একদম বহুত ভাগৰ লাগিছে এয়া মা তলা খুলি আছে আৰু এজনী ভাগত মাথা বিষাইছে নি মাথা বিষাইছে আৰু সেয়া সামৰিব লাগিব তাকে আপোনালোকক জনালোঁ যে ঘৰ আহি পালোহি আৰু ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ অকণমান পিছত লগ পাই আছোঁ ঠিক আছে চাই থাকক দেই একদম বহুত ভাগৰ লাগিছে বিশেষকৈ মাথাটো মানে তামাম বিষাইছে আৰু এনেকৈ মানে বহুত দিনৰ মূৰে টাউন গ'লে মাথা চাথা বিষায় তো সত্য সকলোৰে হয় বজাৰখিনি ভিতৰলৈ লৈ যাওঁ লগ পাইছোঁ আৰু এতিয়া সময় হৈছে কেইটা বাজিলা সময় তুলিকা তাই এইফালেহে আছে হ'বলা তাই শুই আছে আৰু বহুত ভাগৰ লাগিছে এতিয়া সময় 6:30 মানেই হ'ল চাগে মইতো ইয়াত টাইমটো অহা নাই যিহেতু মই ভিডিঅ' কৰি আছোঁ আৰু ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ বহুত ভাগৰ লাগিছে আৰু লাহে লাহে বিয়াৰ যা যোগাৰো কৰিছোঁ যিহেতু ডিচেম্বৰলৈ যদি মোৰ বিয়াখন হয় অবভিয়াছলি মই অকণমানকৈ যোগাৰ কৰিব হ'ল ডেটটো মাত্ৰ ফিক্স হোৱা নাই সোণৰো 2 এপত বস্তু বনাবলৈ দিলোঁ ৰিপেয়াৰিং কৰিলোঁ বস্তু বনাবলৈও দিছোঁ আৰু দাদাও যিহেতু বিয়া পাতিব ন এই বছৰত নহ'লেও নেক্সট বছৰতো মানে বিয়া পাতিব লাহে লাহে সেইবিলাক সোণৰ বস্তুৰ কথানো কি ক'ম আৰু সেইখিনি নিশ্চয় মই পিছৰ পৰে বাৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু নেদেখুৱালেও
বা ক'ম বাৰু সেয়া আপোনালোকে দেখিছে সোণাৰী দোকানত যোৱা আৰু সেইখিনি বাৰু পাছে বাৰু আৰু চাদৰ মেখেলাও এযোৰ দুযোৰকৈ বোলো টাউনলৈ গৈছোঁ যিহেতু আজি মানে চাদৰ মেখেলা কিনিম বুলি যোৱা নাছিলোঁ ইম্পৰ্টেণ্ট সেই কাম সেইটোৱে আছিলে আৰু আঁঠুৱাখনো কিবা কিনিবলগীয়া আছে সেইখিনি মই গোটেইখিনি বস্তু দেখুৱাম মই কি কিনিলোঁ আৰু চাদৰ মেখেলা মই আৰু কিনিব লাগিব দুযোৰ এযোৰ সেয়া বাৰু মই পিছৰ পৰে মই যেতিয়া যাম তেতিয়া মই নিশ্চয় দেখাম আকৌ যেতিয়া কিনিমগৈ তেতিয়াতো গমেই পাব এযোৰ দুযোৰকৈ কিনি আছোঁ চ' বিয়াৰ যাৰ যোগাৰ এনেকৈ অলপ অলপকৈ কৰি আছোঁ আপোনালোকে চাই থাকিলে ব্লগবিলাকত দেখা পাই থাকিব সেয়া আৰু ভাগৰো লাগিছে বহুত ভাগৰ লাগিছে মাথা একদম পুৰা মানে বিষ আৰু নেক্সট ব্লগত যদি পাৰোঁ মই বস্তু কিপত দেখাম আৰু যদি মই নোৱাৰোঁ মুঠতে এটা ব্লগত মই আপোনালোকক এই বস্তু কিপত যি কিনিলোঁ আজি চাদৰ মেখেলা দুযোৰ কিনিলোঁ কৈ দিছোঁ কিন্তু দেখাম হ'লে ব্লগত নেক্সট ব্লগত বা দেখাম আৰু মুঠতে এটা ব্লগত মই দেখাই দিম আপোনালোকক আজি নেদেখুৱাৰ কাৰণে বেয়া নাপাবা বহুত ভাগৰ লাগিছে চ' আজিলৈ ভিডিঅ'টো সামৰোঁ নেক্সট এটা ব্লগত আকৌ লগ পাম আজিলৈ তেনেহ'লে মই নৱনীতাই বিদায় লৈছোঁ বাই বাই আৰু গুড নাইট বুলিও কৈছোঁ যিহেতু আন্ধাৰ হৈ আহিল আৰু মই ধূপ চাকি দিওঁগৈ দিয়াই নাই মানে ফ্ৰেছ আৰু অকণমান শুই মেলি ধূপ চাকি দিওঁগৈ তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল